Bihu bihu, bihu bihu, bihu bihu, ajoy. Bihu bihu, bihu bihu, bihu bihu, bihu bihu, bihu lagi siapa? কাটি কৰি ৰহিয়ান বিহু বুলিয়ে বাতি খাং ৰঙালীক পাহে ধেমালি কৰিছো পদধূলা পেলায়ে যাং বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত হাছটিয়া কলহৰ চিৰা পিঠা জা জলপান মায়ে হাং বাতিতে লৈ আনিব দেও আমি এই তাহি তাহি খাং বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত Dole vale kori papi ui dolia Dole vale kori papi ui dolia dole vale kori papi দি চিঙিয়ান পান এনেহেন মৰমৰ ৰঙালী বিহুতি দামাকো ধৰাহি মান বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত বিহু বিহু লাগিলে গাত মইনা বিহু বিহু লাগিলে গাত নাচু নাচু লাগিলে গাত মইনা নাচু নাচু লাগিলে গাত Bau lagi sih. বাকি কথা বাদ দে মোৰ কথা মন দে কোনোবাটো দুখীয়া কোনোবাটো হাই ফাই মৰম দে তুমি ভন্টি তই নমস্কাৰ ফেনকল কি খবৰ আপোনালোকক আকৌ এটা নতুন গানৰ আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজলৈ নিশ্চয় থাম্বনেইলখন দেখি গম পাইছে কি গানৰ আপডেট লৈ আহিছোঁ আগন্তুক দিনবোৰত আপোনালোকৰ মাজলৈ যি ধৰণে ধুনীয়া ধুনীয়া গীত উপহাৰ দি গৈ আছিল এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে নতুন বছৰত আপোনালোকৰ মাজলৈ ডিস্কো এলবামৰ গীত উপহাৰ দিবলৈ গৈ আছে লগতে মন মইনা এলবামৰ গীত আহি আছে গানকেইটা আপোনালোকৰ মাজলৈ কোনটো মাহৰ ভিতৰত আহিব কুসুম দাৰ মুখৰ পৰা শুনো আহকচোন নতুন গান এটা ডিস্কো বনাইছো আৰু মন মইনা বনাইছো মুঠতে আশীৰ্বাদ কৰিব মানে
কিমান ধুনীয়া হ'ব কি হ'ব মই নাজানো আপোনালোকৰ সেইটো আপোনালোকৰ কথা আমি ভাল বনাবলৈ বেয়াকৈ কৰিম চেষ্টা কৰি আছোঁ নতুন গান আহি আছে আপোনালোকৰ নতুন বৰ্ষৰ আপোনালোকৰ মনলৈ ৰং সানিবৰ কাৰণে ডিস্কো আহিব ইমান নালাগিব পাৰে সেইসকল নিশ্চয় শুনিলে আপোনালোকৰ মাজলৈ জানুৱাৰী পহিলাতে আহি আছে পিকনিকত খুব আপোনালোকে এনজয় কৰিব পাৰিব লগতে আগৰ গানবোৰ যিদৰে মৰম দি গৈছে এইকেইটা গানো মৰম দিব বুলি আশা থাকিল লগতে গানকেইটা শুনিবলৈ পাব কুসুম দা নিজা ইউটিউব চেনেলৰ জৰিয়ে গতিকে আপডেটটো শুনি কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি নিশ্চয় জনাব যদি ভাল পাইছে ভিডিঅ'টো লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি